ফাইনেলি হালদৱানী সৌৰভ যোশী ঘৰত নামিলো আৰু এতিয়া লগ কৰিব গৈ আছো। চাৰ্জ কিয় উল্টি কৰ ৰहा है उल्टी क्या गाइस সঁচাকে এই পুৰা বমি কৰি हेलो वेलकम बैक टू माय यूट्यूब चैनल और ভিডিও আপোনালোকক স্বাগতম জনাইছো গাইস। সো আজি ভিডিওটো আৰম্ভ আৰু আজি পৰা আমাৰ কেলা যাত্ৰা ষ্টাৰ্ট গাইস। দিল্লীৰ পৰা নিউ দিল্লীৰ পৰা ষ্টাৰ্ট হ'ব যাত্ৰাটো। এতিয়া আমাৰ আছে 6:20 ট্ৰেইন আৰু 6:54 হ'ল টাইম। বহুত বেছি লেট হৈ গৈছে গাইস আৰু ষ্টেচন ইয়াৰ পৰা দূৰ আছে। দেন কেনেকৈ ট্ৰেইনটো ধৰো সব গম পাব আপোনালোকে। দিয়ক তেনেহ'লে এতিয়া লিভৰ কাৰণে ৱেইট কৰি আছো। লিফটো আহিব তাৰপিছত ওলাই দিম বিন্দাছ। লিভৰ আশা কৰি থাকিলে নহ'ব গাইস। চিৰিয়াছলি যাব লাগিব, অলপ এক্সাৰচাইজ হৈ যাব একদম ধুনীয়া। লিফট ঠিক বাটে সব বাটে এই হেডফোন লাগছে না গাইস। এই ৰাস্তাটো নয়নদা আৰু মোৰ বহুত মেমৰি আছে। এই ৰাস্তা দি আমি গৈছিলোঁ এনেকৈ দৌৰি দৌৰি পুৰা ষ্টেচন লাগি গৈছিলোঁ না নয়নদা। কিয় মনত পৰিছে তোৰ কাৰণে ট্ৰেইন ফেল কৰিলোঁ বলক বলক লেটস बोले गो। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी। পুৰা অটো চটো চাওক ইয়াতে ৰাতিপুৱা ষ্টাৰ্ট হৈছে। আমাৰ বঙাইগাঁৱতো নহয় গাইজ, ইমান ৰাতিপুৱা ষ্টাৰ্ট। তো গাইজ ফাইনেলি নিউ দিল্লী ষ্টেচন আহি পালোঁ। এতিয়া ট্ৰেইন অলপ টাইম আছে সোমালোঁ। এইখন ট্ৰেইনতহে আমাক যাব লাগিব গাইজ। মোৰ কিডনীত প্ৰেছাৰ এটেক আহিছিলে গাইজ, কি ক'ম আৰু। কিডনীত প্ৰেছাৰ এটেক গৰম লাগি আছে না, কি ক'ম আৰু। এইফালে বৌ কিডনী প্ৰেছাৰ এটেক আহিছে না মানে বড়ো আহিছে কিডনী প্ৰেছাৰ এটেক গাইজ। তো গাইজ ফাইনেলি পাই গ'লোঁ ট্ৰেইনটো। চিট নাম্বাৰ আমাৰ হাৰছে এনেকুৱা হৈ গৈছে গাইজ, চিট নাম্বাৰে পাহৰিছে। দে চিট নাম্বাৰ যাওঁ, তাৰপিছত ধুনীয়াকৈ বহি যাওঁ কাৰণ এতিয়া এৰিবই ট্ৰেইনটো আৰু। ট্ৰেইনত ফাইনেলি উঠিলোঁ, বহুত বিচৰাৰ পিছত পালোঁ গাইজ ট্ৰেইনটো। এতিয়া বলক আমাৰ চিটটোও বিচাৰোঁ ধুনীয়াকৈ। এইফালে চাব আমাৰ মোৰ ডাৰ্লিং ইমান দূৰত বহি আছে গাইজ। কি কয় মোৰ ডাৰ্লিং ইমান দূৰত বহি আছে চাওক গাইজ। এই যে এজন দুজন আজি দিনটো ভালে যাব গাইজ। দুজনে একেলগত বহিছে আৰু কৰ্ণাৰ চিট পালোঁ আৰু কি লাগে। কি আমি নেচাৰেল বিউটি হয় নেচাৰেল বিউটি আহি গ'ল। ইয়ে কি হয় চাহ বিস্কিট তোর কারণ করাই দিল। চিয়ৰ নালাগে দিব লাগিলে মই দিম দে। চালে জানেই দিব নালাগে যে তাৰ কাৰণে কল। আপোনাৰ আহি গ'ল আমাৰ ঘৰত এতিয়া। আমাৰ ঘৰত আহিব চবৰে টিকেটত দিয়া হৈছে ইয়াৰ বাদে। গল্ড মেংগো ড্ৰিম এইটো সোণাৰাম। शाबाश बेटा, बहुत बढ़िया मुन्ना। ইয়াত লিখা আছে গল্ড। তুই মারবি না মই মারিম, তুই মারবি না মই মারিম। कहना क्या चाहते हो? जो गाइस ये जो लेंगरा आम है, ये गोल्ड मैंगो आम। समझ रहे हो आप? समझ रहे हो? তো গাইস এতিয়া গৈ আছো কাঠগোদাম আৰু কাঠগোদামৰ পৰা আজি আপোনালোকে কেচি ধাম, তাৰপিছত কি আছিল মানসৰোবৰ, এইটো যদি আমাৰ অসমত লৈ যাওঁ কৈলাশ যোৱা ৰাস্তাত আপোনালোকে কেচি ধাম পাব আৰু জাগেশ্বৰ ধামো পাব। কি হয় গোটেই পাগলাই দেখাম। চাওক কি ধুনীয়া গাইস, পাহাৰটো একদম ধুনীয়া লাগি আছে ইয়াৰ পৰা দেখাত। আৰু ক'ব গ'লে গাইস ইয়াৰ পৰা আমাৰ পাহাৰ ষ্টাৰ্ট হৈ গৈছে আৰু মেইন যোনটো আমাৰ পাহাৰৰ যাত্ৰা এইটোতো আজিৰ পৰাহে ষ্টাৰ্ট হ'ল গাইস। ইমান দিন একোৱেই নাছিল যাত্ৰাটো, আজিৰ পৰা মেইন পাহাৰৰ যাত্ৰা। আৰু কি কি যে এডভেঞ্চাৰ হ'ব ক'ব নোৱাৰোঁ, গম পাম চাব আপোনালোকে। তো গাইজ ফাইনেলি হালদৱানী সৌৰভ যোশী ঘৰত নামিলোঁ আৰু এতিয়া লগ কৰিব গৈ আছোঁ। মানসে অলপতে ফোন কৰিছিল, কল কি থোড়া বাৰ পিক কাৰণে আ ৰহা है। তো গাইজ যাওঁ টাইম পিছত আহিব কল। দেন আমি এতিয়া ৰখি আছোঁ কেতিয়া আহে। আৰু গাইজ সঁচাকৈ মানে মনটো ভাল লাগি আছে। এটা যাক সপোন আছিল লগ কৰাৰ, তাক লগ পাম আজি। দিয়ক গাইজ বহুত মনটো হেঁপাহ এটা আছিল, লগ পাম। कब आएगा? तू तो फोन किया इतना लेट क्यों हो रहा है? कब आएगा? ट्रेन चला जाएगा तो
গাইজ আহিব কৈছে ট্ৰেইন গুচি যাব ট্ৰেইনৰ টাইম একদম হৈ গৈছে যোৱা আৰু এতিয়ালৈকে দাদা আহিয়ে পোৱা নাই অলপ আগতে ফোন কৰিছে আহি পাব কৈছে আৰু তোৰ ফোন কেইটা না আবি ইতনা টাইম লাগে আহি পাব কৈছিল আৰে হৰ্ষে ফোন কৰিছিল তো অলপ আগত হৰ্ষে ফোন কৰিছিল अभी तक नहीं है ट्रेन जाएगा तो पे तुम्हारा मुंह क्यों छुपा रहे हो क्या हुआ आओ आओ इधर आओ गाइस सही से অলপ আগতে কৈ আছে ভোক লাগি এতিয়া মুখ লুকাই আছে চাওক মানে তেনেকে ফোন ধৰব ভয় লাগে কেতিয়া ফোনটো কাঢ়ি লৈ যাব না গাইস চাওক ইহঁতে क्या हुआ क्या चाहिए तुम पढ़ाई क्यों नहीं करते हो अभी तो छोटा उम्र है ना तुम लोग का চাইছে ইহঁতে পঢ়া শুনা কৰিব লাগে এইটো লেগত এনেকৈ ঘূৰি আছে কি হ'ব আজিকালি জেনেৰেশ্যনৰ তো গাইজ কাঠগোদাম পালোঁ 7 ঘণ্টা মানে একদম যাত্ৰাৰ পিছত পাইছিলোঁ লাগে নাই দে কিমান ঘণ্টা লাগিল 5.5 ঘণ্টা 6:20 পৰা ওলাইছোঁ গাইজ দেন এতিয়া বাজে কেইটা বাজে নয়ন 11টা এতিয়া 11:30 বাজে দেন তেনেকুৱাই হ'ব বেছি বহুত টাইম লাগিব তো গাইজ ফাইনেলি কাঠগোদাম নামি গ'লোঁ দিয়ক পালোঁ কাঠগোদাম তো বাই বাই ট্ৰেইন এই ট্ৰেইনটোৰ পৰা 7 ঘণ্টাত যাত্ৰাৰ পিছত আহি পালোঁ গাইজ বন্ধুসকল যোনটো আমি শতাব্দী এক্সপ্ৰেছত আহিছোঁ এইটো কাঠগোদামৰ আৰু আগত নাযায় মানে এইটো লাষ্ট ষ্টপেজৰ কাঠগোদাম তাৰমানে পুৰা ভিডিঅ' ৰিল চিল বনাই আছে ইহঁতে চাওক টিম মেম্বাৰ চাইছে খালি কাঠগোদাম ষ্টেচন আহি পালোঁ আৰু আমাৰ গাড়ী আগৰ পৰা বুকিং কৰা আছে গাইজ আমাৰ টেক্সিটো পাই গ'লোঁ আমি আৰু নয়নদা হৰ হৰ মহাদেৱ দিয়ক এইটো হ'ল গাইজ আৰ্টিকা আমাৰ এই গাড়ীটো বুকিং কৰা হৈছে গাইজ গাইজ ডেকেট পুৰা আমাৰ লাগেজবিলাক সোমাই আছে আৰু বৌ পুৰা টায়াৰ্ড দেখোন কিয় ইমান টায়াৰ্ডনেছ মানে সঁচা কথা ক'ব গ'লে বৌ ট্ৰিপত বহুত টায়াৰ্ড হৈ যায় কি লাগে চব ট্ৰিপৰ আগত এই ডাইলগটোৱে শুনো বৌৰ মুখেদি মেনেজ ময়ো কৰিছোঁ হা চব আপোনাৰ লগত চব মেনেজমেণ্ট মই কৰোঁ আৰু তাৰপিছত লেকচাৰটো দিয়ে না মেনেজাৰ গায় আপোনাৰ মেনেজাৰ গায় দাদা মেনেজাৰ গায় আল্লাহ ইনচাল্ট কৰি দিল কথা নাপাতো আৰু আজিৰ দিনটো গাইজ কি জীৱন ট্ৰিপত আহি ইয়াতে চাওক চবে 3জন আগত বহিছে এইফালে আমাৰ কালটোটা বহিছে আৰু মোৰ ইয়াতে জীৱনটো বেয়া কৰি একদম পিছফালে গাইজ ধৰক লাগেজৰ লগত বহিছে এটা ময়ৰ লাগেজ হৈ গৈছোঁ গাইজ পাগলা হৈ গৈছে পাহাৰত আহি আৰু এয়া পুৰা পাহাৰ চাৰিওফালে পাহাৰ দেখক পুৰা পাহাৰ একদম পাহাৰে পাহাৰ আৰু এইখিনি একোৱেই নহয় বহুত হাইটত যাম আৰু চাওক কিমান ওখ পাহাৰ কৈলাশ একদম ওখ বহুত ওখ ঠাই ওলাব নোৱাৰোঁ চাওক কিন্তু চিনাৰীটো চাইছে গৈ কি ধুনীয়া লাগি আছে চাওক আৰু এটা বস্তু আপোনালোকে ন'টিছ কৰিব নোৱাৰে আপোনালোকে ফিল কৰিব আমি ন'টিছ কৰিছোঁ যিমান ওপৰত গৈ আছে ইমান ঠাণ্ডা হৈ আছে ক্লাইমেটটো মানে বৰ্তমান আহি পালোঁ নিম কাৰলি বাবাৰ তাতে হনুমানজীৰ ৰূপ মানে আৱতাৰ এইয়া ফাইনেলি দেখক মেইন নিমকৰলি বাবাৰ মন্দিৰ চাওক নিমকৰলি বাবা কি জয় নিমকৰলি বাবা কি জয় নিমকৰলি বাবা কি জয় বঢ়িয়া এই চাওক ফাইনেলি মাক এতিয়া দৰ্শন কৰাম নিম কাৰলি বাবা মানে হনুমানজীৰ ৰূপ আরে উল্টাকে নহয় এ গরু এই চাই ল মা এই যে মা আছে প্ৰণাম কৰছা অকল যেতিয়া আপোনালোকে মান্নত খুজিব আহিব মানে নিমকৰলি বাবাৰ তাতে তেতিয়া কম্বল দিহে খুজিব লাগে কম্বল তুমি বিয়া কৰিছা ভাইটি একো নকয় বিয়া কৰিছে নেকি সুধিলোঁ নকয় একো বাদ দিয়ক তাৰ মানে কৰিছে মনে মনে চুপ মানে কৰিছে আন্ধাৰ মানে আছে এইটোৱে চবে কৰে আজিকালি গাইছ আপোনালোকে যদি কৈলাশ যাব খোজে তেনেহ'লে নিমকৰলি বাবাৰ দৰ্শন কৰি যাব পাৰে উত্তৰাখণ্ডি গ'লে হা গাইছ মানে আমি দৰ্শন কৰিলোঁ প্লাছ ভিডিঅ'টো কৰিব পালোঁ কিন্তু কিছুমান মানে সিহঁতৰো পাৰ্চনেল থাকে বা বহুত নিয়ম থাকে আৰু তেনেকুৱা ইমান পবিত্ৰ বস্তু মানে এনেকৈ কেমেৰাত কেটচ কৰিব নালাগে তাৰ কাৰণে আমি ভিডিঅ' কৰা নাই আৰু ভিডিঅ' কৰিব নিদিয়ে বাৰু তেনেহ'লে ধুনীয়াকৈ খানা চানা খাই ল'লোঁ এতিয়া আমি ঘৰখনো হৈ গ'ল আৰু চিল্লা ছিঙি যাব গ'লা এতিয়া আমি কৈলাশৰ ফালে যাম আৰু লগতে ৰাস্তাত আমি আৰু কিবা পাই আছো হৰ হৰ মহাদেৱ ওপৰৰ পৰা চাই আছোঁ কি ভিউ মা কচম আল্টিমেট ভিউ গাইজ আৰু এইটো নহয় নে এইটো কি ফাৰ্ম হাউচ কি মজা খেতি কৰিছে এই
ইফালে গৰু ৰখা ঠাই আছে গোহালি সাইডত নদী বৈ গৈছে কি মজা বে ফাৰ্ম হাউচ দেখা ফাৰ্ম হাউচ মানে এইবিলাক চাইডে এটা বস্তু খেতি আছে নদী আছে এইবিলাক চাইডে এটা বস্তু কি ভাল লাগে চব চিষ্টেমেটিক হয় মানে বস্তুবিলাক না দাদা ধুনীয়া ধুনীয়া তো গাইজ কি ভিউ চাওক একদম ধুনীয়া क्या हुआ है हर्ष क्या हुआ उल्टी कर रहा है उल्टी क्या गाइस पहुंचा के ये पूरा बमी करी আছে गाइस কি কম তার দেহা বহুত ক্রিটিক্যাল হৈ গৈছে গাইস ওই হর্ষ ঠিক है পানি चाहिए পানি নন্দা পানি নন্দা আরে বহুত সিরিয়াস या ক্রিটিক্যাল কন্ডিশন হৈ আছে ले हर्ष ले নন্দা ইয়া হস্পিটাল এডমিট কৰিব লাগিব নন্দা ইমান হাইট না হাইটটো কিবা কৰিব পৰা নাই নন্দা অক্সিজেন লৈ যাব নাই না হৰ্ষ কন্ডিশন বহুত বেয়া নন্দা ইয়াত কি হৈছে মই যাব নোৱাৰিম ফ্লাইট পাম নাই কি এবাৰ এৰে পৰা মই এক মাহ পিছত এয়াৰপৰ্ট বনাম যাওঁ তো কাই খাবা কৈছে তোখান তাৰ কাম আৰু কাই খাবে তোক দালি খাইছে ओके तो गाइस फाइनली एकदम रूमत সোমালো পিতৰা ঘৰ জাগাটোৰ নাম কি আছিল দাদা পিতৰাগড় নহয় ৰে পিঠৰাগড় পিতৰা ঘৰ মানে গাইস আমি ঘৰ পিতৰা গড় নহয় ৰে গড় ঘৰ মানে অকণমান প্ৰনাউন্সিয়েশ্যন প্ৰব্লেম হৈ আছে গাইস মানে জিভাটো আটকি যাই আছে দিয়ক দেন চাও ইমান ধুনীয়া ৰুম দিছে ডাবল বেড এণ্ড সিংগল বেডত মই অকলে হ'ম আৰু মানস আৰু হৰ্ষ চিপকি সোমাব না মানস য়েছ এই দুজন আজি कौन है कहाँ से आते हैं